নমস্কাৰ বন্ধুসকল, এটা কথা গম পাইনে? আমি যিবোৰ শাক পাচলি আৰু ফল মূল গ্ৰহণ কৰোঁ সেইবিলাকত কিমান কীটনাশক আছে। এইটো প্ৰতিবেদন প্ৰকাশ কৰিছে EWGA। ফল আৰু পাচলি খোৱাৰ শৰীৰৰ বহুতো লাভালাভ আছে। এইবোৰে শৰীৰক ৰোগৰ পৰা আঁতৰাই ৰাখি আমাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। পৰিৱেশ কাৰ্য প্ৰতিবেদন চমুকৈ EWGA শেহতীয়াকৈ 2022 চনৰ ডাৰ্টি ডজন প্ৰকাশ কৰিছে, য'ত ই অধিক কীটনাশকৰ দ্বাৰা ব্যৱহৃত সতেজ ফল আৰু পাচলিৰ তালিকা প্ৰকাশ কৰিছে। ডাৰ্টি ডজন হৈছে এক উচ্চ প্ৰফাইল বাৰ্ষিক লিষ্ট, যাক মূলতঃ EWGৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। তালিকাখনত 12টা আটাইতকৈ বেছি কীটনাশক আৰু দূষিত ধৰণে খেতি কৰা ফল আৰু পাচলিৰ নাম তালিকাভুক্ত কৰা হৈছে। প্ৰতিবেদনটো প্ৰতি বছৰে আমেৰিকান এক্টিভিষ্ট গ্ৰুপে প্ৰকাশ কৰে। আটাইতকৈ কীটনাশকযুক্ত কেইবিধমান ফল আৰু পাচলি চিনাক্ত কৰা হৈছে, যেনে কেপচিকাম, জলকীয়া, সৰিয়হ, পালেং শাক, বিলাহী আৰু অন্যান্য শাক, আৰু লগতে ষ্ট্ৰবেৰীত আটাইতকৈ বেছি কীটনাশক ব্যৱহাৰ হয়। ইয়াৰ বাহিৰেও বিভিন্ন ফল যেনে আপেল, আঙুৰ, চেৰী, পিচ, চেলেৰী আৰু নাচপতিৰ দৰে কিছুমান খাদ্য যাক পৰিহাৰ কৰিব লাগে। EWGৰ প্ৰতিবেদনত এইটো উল্লেখ কৰা হৈছে যে কোনবোৰ ফল আৰু পাচলিত কম কীটনাশক ব্যৱহাৰ কৰা হৈছে। এই তালিকাৰ 70% ফল আৰু পাচলিত কোনো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নাই। মাত্ৰ 5% ফল আৰু পাচলিত 2 বা অধিক কীটনাশক আছে। কম কীটনাশকৰ তালিকাত আছে মাকৈ, আনাৰস, পিঁয়াজ, কাঠফুলা, তৰমুজ, আম, মিঠা আলু, মিঠা মটৰ আৰু অমিতা। বিশেষজ্ঞসকলে কয় যে প্ৰত্যেকেই দৈনিক ফল আৰু পাচলি গ্ৰহণ কৰিব লাগে। সেইবোৰ খেতি কৰাৰ পদ্ধতি যিয়েই নহওক, বৰঞ্চ জৈৱিক ফল আৰু পাচলি কিনিব। যদি কোনো ব্যক্তিয়ে জৈৱিক খাদ্য গ্ৰহণ কৰে, তেওঁৰ শৰীৰত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু কীটনাশকৰ পৰিমাণ দ্ৰুতগতিত কমি যায়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।